হাই গাইজ নমস্কাৰ সকলোকে মোৰ চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু ভালেকেইদিন হ'ল মই ভিডিঅ' দিয়া নাই যিহেতু অলপ অসুবিধা হৈ আছিলে সেইকাৰণে আৰু গতিকে আজি ভাবিছোঁ এটা ভিডিঅ' বনাওঁ যিহেতু অকণ ফ্ৰী আছিলোঁ আৰু আজি মই এটা বস্তু বনাম আদা পাতৰ এটা ৰেচিপি আৰু যিটো ৰেচিপি আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আগতে যদি আপোনালোকে এই ৰেচিপিটো খাই পাইছে তেনেহ'লে মোক কমেণ্ট কৰি জনাব যে আপোনালোকে খাই কেনেকুৱা পালে মই আজি বনাম বাৰু ফাৰ্ষ্ট টাইম বনাম নাজানো কেনেকুৱা লাগে গতিকে যদি ভাল লাগে ভিডিঅ'টো নিশ্চয় আপোনালোকৰ আগত শ্বেয়াৰ কৰিম আৰু যদি বেয়া লাগে তেনেহ'লে মই এইটো ভিডিঅ' শ্বেয়াৰ নকৰোঁ গতিকে বলকচোন আগে ৰেচিপিটো ৰেডি কৰি লওঁ আদাৰ পাতখিনি লৈ আহোঁ বলক এতিয়া তুলিছোগে এতিয়া যাম আদাৰ পাতখিনি লৈ আহোঁ বলক এয়াই হৈছে আমাৰ আদাৰ গছ কেইডাল য'ৰ পৰা আজি মই ৰেচিপিটোৰ কাৰণে পাত আনিম আৰু ইয়াৰ পৰা মই কুমলীয়া চাই কেইটামান পাত লৈ লৈছোঁ পাতটো অকণ বেছি হ'লেও কোনো কথা নাই মই অকণ বেছিকৈ লৈ লৈছোঁ আৰু এইটো এটা জিকা এইটো মানে আমাৰ লাগিছিলে এইটো সজৰ কাৰণে ৰাখিছোঁ বাকীকেইটা খালোঁ আৰু এতিয়া সৰু সৰুকৈ হৈ আছে ঘৰত কিবা এটা বস্তু হ'লে দেখুৱাই কৈ বৰ ভাল লাগে গতিকে আপোনালোককো দেখালোঁ আৰু এয়া মোৰ পাত চিঙা হৈ গ'ল এইখিনি এতিয়া মই পাত চিঙি ল'লোঁ আৰু এইখিনি ধুব লাগিব ভালকৈ কাৰণ বিৰাট বালি আছে আৰু এইখিনি ভালকৈ ধুই এইখিনি দেখিছেনে বহুত বালি আছে গতিকে এইখিনি ভালকৈ ধুই এয়া মই কাটি লৈছোঁ এনেকৈ আৰু এইখিনি মিক্সিত পিচি ল'ম এতিয়া আৰু মিক্সিত পিছোঁতে মই ইয়াতে পানী অকণমান আৰু অকণমান নিমখ দি দিছিলোঁ আপোনালোকে তেনেকৈ দি দিব আৰু যদি এই ৰেচিপিটো আগতে খাইছে তেনেহ'লে মোক কমেণ্ট কৰি জনাব কেনেকুৱা পাইছিলে খাই মই কিন্তু বিৰাটেই ভাল পালোঁ আৰু এয়া আমাৰ ৰসখিনি উলিয়াই ল'লোঁ এনেকৈ আৰু এই ৰসখিনি এনেকৈ চাকনিৰে চাকি লৈছিলোঁ কাৰণ ইয়াতে বহুত আহ ওলায় আৰু আহখিনি থাকিলে ৰেচিপিটো খাবলৈ বেয়া হয় গতিকে মই এনেকৈ চাকনিৰে আহখিনি চাকিবৰ কাৰণে চেকি লৈছোঁ পানীখিনি গতিকে আমাৰ হৈ গ'ল এইখিনি আৰু এইখিনি ৰেচিপিটোৰ কাৰণে যিখিনি ৰসৰ আমাৰ প্ৰয়োজন সেইখিনি আমাৰ হৈ গ'ল পাত অকণ সৰহ হ'লেও মোৰ দুজন মানুহৰ কাৰণে এইখিনি যথেষ্ট গতিকে এইখিনি হৈ গ'ল আৰু এয়া মই আলু এটা এনেকৈ সৰু সৰুকৈ কাটি সিজিবলৈ দিম আৰু দুটামান মাছো আছিলে সৰু মাছ সেইকেইটাও মই ভাজি লৈছিলোঁ মাছটো অপচনেল হয় আপোনালোকে ইচ্ছা থাকিলে দিব পাৰে নিদিলেও কোনো কথা নাই আৰু এয়া কেৰাহীটো বহাই দিলোঁ আৰু আলুখিনি এনেকৈ মই সিজোৱাৰ পিছত এনেকৈ ফেনেকি লৈছোঁ আৰু কেৰাহীটোত অকণমান দিলোঁ মই মিঠাতেল আৰু ইয়াতে দিম এটা শুকান জলকীয়া জ্বলা যদি আপোনালোকে বেছি খাই ভাল পায় তেনেহ'লে বেছিকৈ দিব পাৰে মই নিদিলোঁ জলকীয়া আৰু ইয়াতে দিছোঁ অকণমান পাঁচফোৰণ এটুকুৰ পিঁয়াজ আৰু এইখিনি ভালকৈ ভাজি ল'ম পিঁয়াজখিনি ভালকৈ ভাজি হোৱাৰ পিছত ইয়াতে দিম অকণমান আদা নহৰু পেষ্ট আদা নহৰু পেষ্টখিনি দি আৰু অকণ ভালকৈ লৰাই দিম এতিয়া ইয়াতে আলুখিনি দি ল'লোঁ আৰু আলুখিনি দি ভালকৈ ভাজি ল'ম আৰু ইয়াতে দিম অকণমান নিমখ সোৱাদ অনুসৰি এইখিনি দি ভালকৈ লৰাই দিম অকণমান হালধিখিনি দি আৰু অকণমান ভালদৰে লৰাই এতিয়া ইয়াতে আদাৰ পাতৰ ৰসখিনি দি দিছোঁ আৰু এইখিনি ভালকৈ উতলিবলৈ দিম এতিয়া যিমান উতলে ৰেচিপিটো খাবলৈ সিমান টেষ্টি হয় আৰু এইখিনি ইমান ধুনীয়াকৈ উতলিব লৈছে আৰু ইয়াতে দিম মই এতিয়া সৰু মাছখিনি যিখিনি ভাজি থৈছিলোঁ মাছটো আপোনালোকে নিদিলেও কোনো কথা নাই মোৰ আছিলে সেইটো কাৰণে দি দিছিলোঁ আৰু এইখিনি ভালকৈ উতলাৰ পিছত আমাৰ ৰেচিপিটো ৰেডি হৈ যাব এইটো আমাৰ ৰেচিপি ৰেডি হৈ গ'ল গতিকে এবাৰ ঘৰত ট্ৰাই কৰিব আৰু কেনেকুৱা পালে জনাবলৈ নেপাহৰিব ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ